অসমবাসীলৈ মই মৰম যাচিলো অসমৰ সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি সৌজয় নমস্কাৰ বন্ধুসকল আমি আজি এটা শুটিং কৰি আছো ভিডিঅ' বনাবলৈ ভিডিঅ'টো আমি টিজেট আসাম চেনেলত দিম শুটিং হৈ আছে অলৰেডি ইয়াত শুটিং হৈ আছে আৰু আপোনালোকে ব্লগটো চাব পাৰিব আয়াত ব্লগছ চেনেলটোত তো আমি ব্লগটো আজি মানে শুটিংটো কেনেকৈ হয় কি কথা আজি তাকে দেখাম সেইটোৱে ব্লগ ভিডিঅ' বনাই মেলি দেখাম চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ টিজেট আসাম সাবস্ক্ৰাইব কৰি লওক আজি শুটিংটোত কাৰ কেনেকুৱা অনুভৱ হৈছে আজি তাকে অকণমান সুধিম আৰু আপোনালোকক দেখাম তো বলক আমি সুধি আছোঁ আজি শুটিংটো কৰি কেনেকুৱা পাইছা নমস্কাৰ মই আয়াত অহিদুল মোৰ ব্লগ চেনেলটোত আজি প্ৰথমবাৰৰ বাবে মই এওঁলোকৰ শ্বুটিং কৰি আছে বৰ্তমান আহিব ভাল শ্বৰ্ট মুভি বনাই আছে বহুত ধুনীয়া কণ্টেণ্ট লৈ বনাই আছে আপোনালোকে চাব বুলি আশা ৰাখিছোঁ টিজেড আসামত দিব আপোনালোকে চাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজি ভাল লাগিছে আমাৰ শ্বুটিং কৰি আছোঁ আমি আৰু আমাৰ এওঁ ক'ব ইমৰান এই আমাৰ আছে আৰু ইমৰান আছে আমাৰ ইমৰান যে ই আমাৰ ভিডিঅ'টো শ্বুটিং কৰি কেনেকুৱা লাগিছে কাম কৰি কেনেকুৱা লাগিছে ভিডিঅ'টো ভালে লাগিছে বাৰু আমাৰ মেইন মানুহ এজনে আমাৰ ইমৰান বৰ্তমানে শ্বুটিং কৰিবলৈ আমাৰ এজন মানুহ আহি আছে ভিডিঅ'ৰ নামটো কৈ দিয়া আৰু আমাৰ ভিডিঅ'টো যোনটো হ'ব এইটো ভিডিঅ'টোৰ টাইটেল হ'ল দুখীয়া আমাৰ ল'ৰা। সাবস্ক্ৰাইব কৰিম আছে দেই অকমান আহি আছে চাওক আমি আমাক চিনাকি কৰি দিছোঁ আপোনালোকে চাওক আমাৰ এই আমাৰ আহি আছে এইজন চাব পাৰিছে নমস্কাৰ দি হয়, নমস্কাৰ দি দিয়া এই আমাৰ মেইন মানুহ হয় চেনেলৰ আপোনালোকে চাব বুলি আশা ৰাখিলোঁ আজি ব্লগছটো ইমানতে সামৰণি মাৰিছোঁ অকণমান পিছত খন্তেক পিছত আৰু এটা ব্লগছ ল'ম আমাৰ শ্বুটিঙৰ মাজে মাজে আমি দেখাই থাকিম অকণমান ওকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিজেড আসাম চেনেলটোত আপলোড আপোনালোক যে কৈছিলোঁ টিজেড আসামৰ শ্বুটিং চলি আছে বুলি তাকে এতিয়া শ্বুটিংটো অকণমান দেখাই দিছোঁ মোৰ চেনেলত চাব পাৰে এই আমাৰ কেমেৰামেন গাইজ আপোনালোকে মানে দেখিছে নহয় শ্বুটিঙত কিমান হাঁহি আছে মানে হেৰিটো শ্বুটিং কৰি আছে তেওঁলোকে ডাইৰেক্টটো তাকে বহুত হাঁহি ওলাইছে আমাৰ কণ ভাই বহুত হাঁহিছে দেখিছে আমাৰ কণ ভাই বহুত হাঁহিছে আৰু এবাৰ ফাইনেলি শ্বটটো হৈ গ'ল দেখিলে আপোনালোকে অলপ পাছত আৰু দেখাই আছোঁ লাহে লাহে শ্বুটিং চলি আছে আমাৰ চিন্তু আছে লগত চিন্তু কিবা এটা কৈ দিয়া ছাবস্ক্ৰাইব কৰিব প্লাছ লাইক আজি শ্বুটিংটো বিষয়ে কওক শ্বুটিংটো যেনেকুৱাকৈ কৰিলোঁ আৰু ঠিক আছে আৰু চলি আছে মাজে মাজে দেখাই আছোঁ দেখাই থাকিম ৰাইজ আমাৰ ৰচনালী আছে কিবা ক'বা আতিফ আমাৰ সেট বয় আতিফ ইউটিউব চেনেল আছে চাই যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কৰি দিব শ্বুটিং চলি আছে আমাৰ জেহুল ভাই আছে কিবা এটা ক'বা জেহুল ভাই জেহুল ভাই একো নকয় লাষ্ট কৰিছে আৰু মাজে মাজে দেখাই আছোঁ আমি শ্বুটিং মিনতি তৰা হৈ যদি কিয় ডিষ্টাৰ্ব দিছ মই বহুত হেঁপাহ আছে মই গান গোৱা ডিষ্টাৰ্ব এইবিলাক গীটাৰ যোগ্য নেকি ক'ৰ পৰা আহি পৰে নহয় এদিনতে আহি একদম গীটাৰ চুব লাগে মোৰ ইমান এনে বস্তু নিচিনা ভিকাৰীক জেগা দিব নাপায়।
লাইট শ্বুটিং কৰি এইফালে চাওক শ্বুটিং কৰি মানুহ কেনেকৈ হাঁহে দেখিছেনে এক্টিং কৰি মানুহ এনেকৈ হাঁহে ৰাইজ এয়া চাওক ৰাইজ দেখিছে কিমান মানুহৰ হহা দেখিলে নহয় বহুত জমনি আজি শ্বুটিঙত বহুত হাঁহি উঠিছে মানে ডাইলগবিলাক ক'বলৈ একদম আপোনাৰ হাঁহি হাঁহি মানে কিবা লাগি যায় হাই গাইজ হাই গাইজ আমাৰ টিজেড আছামৰ শ্বুটিংটো ইতিমধ্যে কমপ্লিট হ'ল ভিডিঅ'টো এইকেইদিনৰ ভিতৰতে আমি আপলোড কৰি দিম এই ব্লগটো মোৰ চেনেলত দিয়া হৈছে আৰু টিজেড আছাম চেনেলটো চবে ছাবস্ক্ৰাইব কৰি ৰাখিব সেইটোতে দিয়া হ'ব ভিডিঅ'টো টিজেড আছাম চাব আপোনালোকে বহুত ভাল কণ্টেণ্ট ভিডিঅ' বনাই আছে চেনেল সেইটো আছে আগত কুঁৱলী তাকে নতুন এক্সট্ৰাকৈ কুঁৱলী চেনেল এটা খুলিছোঁ লগতে মোৰ এতিয়া এই ব্লগ চেনেল নতুন আয়াত অহিদুল ব্লগছ বুলি তাকে এই ফাৰ্ষ্ট টাইম এই ব্লগটো দিছোঁ এনেকৈ শ্বৰ্ট মুভিত কি মানে কেনেকৈ ফিল হয় তাকে দেখাইছোঁ ৰাইজ আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব এইটোত বনাইছো দেই